নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাইছে মোৰ ইউটিউব চেনেল ৰাহুল অনলাইন টেক। তো বন্ধুসকল, আজি মই আপোনালোকক কোনো টেকনিকৰ বিষয়ে আজি মই ভিডিঅ'লৈ অহা নাই। চ' কেইটামান কথা ক'বলৈহে মই ভিডিঅ'টো আজি আহিছোঁ। তো হ'ল কেইবাদিনো মই ভিডিঅ' দিব পৰা নাই, তাৰ বাবে ক্ষমা বিচাৰিছোঁ। আৰু আজি মই যোনটো টপিক লৈ আহিছোঁ বা যোনটো বিষয়ে মই আজি আপোনালোকৰ লগত কথা পাতিব আহিছোঁ, চ' সেই টপিকটো হ'ল এনেকুৱা ধৰণৰ। এতিয়া চাইনাৰ নেকি যোনবিলাক আমাৰ ভাৰতত এপছ ইউজ হৈ আছে, চ' সেই এপবিলাক এতিয়া আমাৰ ভাৰত চৰকাৰৰ ফালৰ পৰা কৈছে যে বন্ধ কৰিবলৈ। তো আমাৰ ইণ্ডিয়াত আমাৰ ভাৰতত চাইনাৰ এপছ মিনিমাম 50তকৈ ওপৰত আছে, 50টাতকৈ ওপৰত আছে। চ' তাৰে ভিতৰত 50টামান এপছ এতিয়া বন্ধ কৰা যাব বুলি মই গম পাইছোঁ। চ' কিমানটো সম্ভৱ হয় এইটো মই নাজানো, কিন্তু তাৰ ভিতৰত 50টাতকৈ ওপৰত এপছ বন্ধ কৰা যাব। চ' সেই কোনবিলাক এপছ আছে, তো সেই বিষয়ে মই আজি আপোনালোকক দেখাই যাম আৰু কোনকেইটা এপছ বন্ধ কৰা হ'ব বা বন্ধ হোৱাৰ সম্ভাৱনা আছে। তো সেইকেইটা মই আপোনাক আজি দেখাম, ক'ম। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈকে চাব, স্কিপ নকৰিব। আৰু ভিডিঅ'টো চাই যদি ভাল লাগে, লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে আপুনি ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে কি চাই আছে, সোনকালে ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো দবাই অলটো প্ৰেছ কৰি দিয়ক। তেন্তে বন্ধুসকল, আহক আমি ভিডিঅ'টো আজি ষ্টাৰ্ট কৰোঁ। তো বন্ধুসকল, কি কি এপছ আছে মই কৈ দিছোঁ। প্ৰথমত আছে আপোনাৰ টিকটক। এতিয়া যোনসকলে নেকি টিকটক ইউজ কৰে বা টিকটকৰ লগত জড়িত থাকে, তো তেখেতসকলৰ বাবে এতিয়া বেয়া খবৰ বুলি ক'ব লাগিব, যিহেতু টিকটক এপছটো বন্ধ হ'বলৈ গৈ আছে। আৰু কিছুমানে হয়তো ভালো পাইছে যে টিকটক বন্ধ হোৱাৰ বাবে, আৰু কিছুমানে হয়তো বেয়াও পাইছে। তাৰ পাছত আছে বিউটি প্লাছ, যোনটো আমাৰ কিছুমানে ধৰক কেমেৰা ভাল নহয় বা ইমান ক'লা মানুহ বগা কৰি দিয়ে, তো তেনেকুৱা ধৰণৰ যোনটো এপছ আছে বিউটি প্লাছ, চ' সেই এপছটো বন্ধ হ'ব। তাৰ পাছত আছে UC ব্ৰাউজাৰ, যোনটো আমাৰ গুগলৰ নিচিনা আমি যোনখিনি তাত আমাৰ আমি ক্ৰমত যিবিলাক কাম কৰোঁ বা গুগল ব্ৰাউজাৰ যিখিনি কাম কৰোঁ, আমি সেইটো UC ব্ৰাউজাৰতো কাম কৰিব পাৰোঁ। চ' সেইটো বন্ধ হ'ব। তাৰ পাছত আছে শ্বেয়াৰ ইট, যোনটো নেকি আমাৰ ইজনৰ পৰা সিজনলৈ বস্তু শ্বেয়াৰ কৰি অনা হয়, যোনটো শ্বেয়াৰ ইট থাকে এপছ আছে, তো সেইটো বন্ধ হ'ব। তাৰপিছত বন্ধ হ'ব জেণ্ডাৰ, যোনটো জেণ্ডাৰ এপছ বুলি কয়, চ' সেইটো বন্ধ হ'ব। তাৰপাছত আৰু আছে লাইকি, যোনটো নেকি খুব কমে টিকটকৰ নিচিনা যোনটো লাইকি এপছ হয়, চ' সেই লাইকি এপছটো বন্ধ হ'ব। তাৰপাছত আৰু এটা আছে হেল্ল' এপছ, য'ত নেকি ষ্টেটাছ আৰু খুব ধুনীয়া ধুনীয়া কমেডি ভিডিঅ' বা শ্বায়েৰী সেইবিলাক পোৱা যায়, চ' সেই এপছটো বন্ধ হ'ব। তাৰপিছত আৰু এনেকৈ কেইবাটাও এপছ বন্ধ হ'ব, মিনিমাম 52মান এপছ বন্ধ হ'ব বুলি গম পোৱা গৈছে। এতিয়া বিশেষকৈ আৰু গোটেইকেইটা এপছৰ নাম, গোটেইকেইটা এপছ মই যিহেতু মই ক'ব নোৱাৰিম, এড কৰিব নোৱাৰিম, তো মই যিমানকেইটা পাৰিছোঁ মই সেইকেইটা সিমানকেইটা কৈ দিছোঁ। তো আৰু এনেকুৱা চাইনিজ এপছ যিমান আছে ইণ্ডিয়াত, চ' সকলোবোৰ এপছ মানে ইণ্ডিয়াৰ পৰা বন্ধ কৰি দিয়া যাব। তো গতিকে বাকী কিছুমান জেগাত, যিহেতু কিছুমান দেশতহে চাইনিজ এপছ বন্ধ কৰা হৈ গৈছে, লগতে কিছুমান মোবাইলো এতিয়া মানে যি নেকি অ'প', চাওমি, ৰেডমি যোনটো, তাৰপিছত ভিভ', সেইবিলাকত যিহেতু চাইনিজ কোম্পানীৰ পৰা বুলি কোৱা হৈছে, তো সেইবিলাকো বন্ধ কৰা যাব বুলি, মানে ইণ্ডিয়াত এতিয়া চাইনিজ বস্তু একোৱে থাকিব নোৱাৰিব, চ' চব বন্ধ কৰিব বুলি গম পোৱা গৈছে। তো কি ক'বা, এণ্ড আৰু আপোনালোকে যদি কিবা জানিবলগীয়া থাকে মোক কমেণ্টত জনাব। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব, লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে আপুনি ছাবস্ক্ৰাইব কৰে, তো চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা ঘণ্টাটো দবাই দিব আৰু অলটো প্ৰেছ কৰি দিব, ঠিক আছে। তেন্তে বন্ধুসকল, আজিলৈ আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ। নতুন এটি ভিডিঅ'ৰ সৈতে মই পুনৰ আপোনালোকৰ মাজলৈ আহিম। আজিলৈ ইমানেই, বাই।